গৰম, কিন্তু গৰমতো মই একদম সাজি কাচি ধুনীয়াকৈ এইফালে চোৱাক, এইফালে ইমান ধুনীয়াকৈ সাজি কাচি ৰেডি হয় মানে ওলাই গৈছোঁ। আৰু ক'ত যাবলৈ ওলাইছোঁ মেইন কথাটোলৈ আহোঁ। চ' মই যাবলৈ ওলাইছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দীঘলতৰং প্ৰাথমিক গোটৰ উদ্যোগত পতা হৈছে 25তম কৰম পৰৱৰ উদযাপন, আৰু লগতে আছে তাত ৰূপালী জয়ন্তী বৰ্ষ। গতিকে মোক তালৈ নিমন্ত্ৰণ কৰা হৈছে আৰু 3দিনীয়া প্ৰগ্ৰাম ৰখা হৈছে যোৱাকালি, আজি আৰু অহা কাইলৈ। চ' যোৱাকালি মই যাব নোৱাৰিলোঁ, মোৰ কিবা প্ৰব্লেম হৈছিলে, আৰু আজিও মই মানে গোটেই ৰাতি, কালি ৰাতিটো ইমানেই মোৰ গা বেয়া, ৰাতিপুৱা হৈ গৈছে, মই তেনেকুৱাই ৰাতিপুৱাই দিছোঁ মানে ইমানেই গা বেয়া। চ' আজিও মই যিহেতু তেওঁলোকে আহি মোক ঘৰত মানে নিমন্ত্ৰণ দি থৈ গৈছে আৰু ময়ো তেওঁলোকক কথা দি থৈছোঁ, গতিকে সেই কথামতে আজি যাবলৈ ওলাইছোঁ দীঘলতৰঙলৈ। চ' আজি সেই কৰমখনৰ দ্বিতীয়টি দিন, আৰু আজিৰ দ্বিতীয়টি দিনৰ আজি মুখ্য আকৰ্ষণ বুলি ক'বলৈ গ'লে আজি আছে আপোনাৰ দিনৰ ভাগত আছে আপোনাৰ যিহেতু ৰূপালী জয়ন্তী, আজি দিনৰ ভাগত আছে শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা তেওঁলোকে খুব ধুনীয়াকৈ অনুষ্ঠিত কৰিছে। গতিকে আজি মেইনলি মই সেইটো বস্তু আপোনালোকক, সেইটো কাৰ্যসূচী আপোনালোকক মই দেখুৱাম। আৰু ৰাতি আই থিংক আখৰা আছে আজি। চ' ৰাতি প্ৰগ্ৰামত চাগে মই এটেণ্ড হ'ব পাৰিম নে নোৱাৰিম, কাৰণ মোৰ গাটো ইমান ভাল নহয়, গতিকে সেইটো মই চেষ্টা কৰিম, সেইটো পিছৰ কথা। ত' মই এতিয়া যাবলৈ ওলাইছোঁ দীঘলতৰং। আপোনালোকক মই অনুৰোধ কৰিছোঁ যে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, আৰু আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব বুলি। আৰু যদি ভাল পায় তেনেহ'লে কৰিবলগীয়া কামখিনি কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যিমান যদি কৰিব আছে গোটেইখিনি কৰি দিব, লগতে শ্বেয়াৰ কৰিব, কেনেকুৱা লাগিলে জনাব। বাকী ভিডিঅ'টি মৰমেৰে আদৰি ল'ব বুলি আশা কৰিছোঁ। চবলগীয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলে, দাদা কেইজন মানে গাড়ী পঠিয়াই দিছোঁ বুলি কৈছে, গতিকে মই আৰু মা ৰেডি হৈ বহি আছোঁ। গাড়ীখন আহিলে চিধা ওলাই যাম আৰু তেনেহ'লে বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' গাইজ শোভাযাত্ৰা একেবাৰে ষ্টাৰ্টিংটো নাপালোঁ, কাৰণ ঘৰৰ পৰা ৰেডি হয় সোনকালে বহি আছোঁ, কিন্তু ল'বলৈ যোৱা মানুহে দেৰিকৈ পালে। গতিকে শোভাযাত্ৰাৰ যি মানে আৰম্ভণি গোটেইখিনি সেইখিনি বস্তুটো একদম মিচিং হৈ গ'ল, সেইটো কাৰণে একদম চৰি। কাৰণ মইতো ৰেডি হৈ ঘূৰি আছিলোঁ 10টা বজাত, কিন্তু ইহঁতিয়ে মোক ল'বলৈ গৈছে, ইমান দেৰি হৈ গ'ল, 1টা বাজি গৈছে এতিয়া। চ' এতিয়া মই বৰ্তমান আছোঁ মানে য'ত কিবা জুচ চুচৰ ব্যৱস্থা কৰি থৈছে, আৰু সেইফালৰ পৰা মানে দীঘলতৰং ফালৰ পৰা আপোনাৰ শোভাযাত্ৰাটো আহি আছে। গতিকে মই ইয়াতে বহিলোঁ, কাৰণ আকৌ সেইফালে গ'লেতো একো লাভ নহ'ব, গতিকে ইয়াতে বহিলোঁ। ইয়াতে এতিয়া পাম, সিহঁতি আহিলে এতিয়া আকৌ মানে দেখাব পাৰিম। আৰু মোকে ভাল লগা নাই, একদম ফাৰ্ষ্টৰ পৰা দেখাব মানে নোৱাৰিলোঁ মই, কিন্তু একো নাই। আৰু এতিয়া যেতিয়া আহিব তাহাঁতি মানে প্ৰথম পাই, তেতিয়া মই আপোনালোকৰ শোভাযাত্ৰাটো দেখুৱাই দিম। এতিয়া ইয়াত জুচ চুচ বা পানী টানি সিহঁতৰ কাৰণে ব্যৱস্থা কৰিছে, গতিকে মই ইয়াতে নামি গ'লোঁ। যিহেতু ইমান বেছি গৰম পৰিছে, অত্যাধিক গৰম পৰাৰ পিছতো এটা বাৰে বৰণীয়া শোভাযাত্ৰা কৰাটো সহজ কথা নহয়, লগতে শোভাযাত্ৰাত মানুহৰ সমাগম ঘটাটো সহজ কথা নহয়। বিশেষকৈ আমাৰ মহিলাসকলক দেখিছেনে, নিজৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি তেওঁলোকে এইটো প্ৰমাণ কৰিছে যে তেওঁলোকে নিজৰ কলা কৃষ্টিক, নিজৰ সংস্কৃতিক কিমান বেছি ভাল পায়। তেওঁলোকে সেইটো প্ৰমাণ কৰিছে এই শোভাযাত্ৰাৰ জৰিয়তে। ইমান বেছি গৰম পৰাৰ পিছতো তেওঁলোকে ইমান ধুনীয়াকৈ নিজৰ সাজপাৰ পৰিধান কৰি গহনা পাতিয়ে, খোপাত ফুলে চুলে গোটেইখিনি সম্পূৰ্ণকৈ সাজি কাচি তেওঁলোকে এইটো প্ৰমাণ কৰিছে যে তেওঁলোকে নিজৰ সংস্কৃতিক কিমান বেছি ভাল পায়। আশা কৰোঁ তেওঁলোকে সদায় যাতে এই সংস্কৃতিৰ ভাল পোৱাৰ এনাজৰীডাল তেওঁলোকে বজাই ৰাখিব পাৰে। Someone
তেখেতৰ ইউটিউব চেনেল আছে আৰু এই ইউটিউব চেনেলত শ্রীকৃষ্ণ কি বলেছে আনন্দে জীবন আর নিরানন্দের মৃত্যু আমরা যেন আনন্দ মুখর হয়ে চলতে পারি তার কারণে ভগবান আজ আমাকে গরম দিয়েছে গরম হলে জাতীয় পর্ব লাগে আগে গরম অযুতা নগরে এবে গরম ভেলায় সংসারে ইয়াৰ লগতে জনাইছোঁ যিসকলে আমাৰ লগত উপস্থিত আছে যিসকলে জাতীয় সাজপাৰ পৰিধান কৰিছে এই সকলোখিনি বাইদেউসকলক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আহি আমাৰ এই নিৰ্দিষ্ট যি শাৰী বনোৱা হৈছে তাই আজি ইমান ধুনীয়াকৈ খোৱালে বোৱালে থেংক ইউ ছ' মাছ তাইৰ লগত বহুত আগৰ পৰাই চিনাকি মেছেজে কথা পাতি থকা হয় আৰু দীঘল দৰঙত আহিম বুলি শুনা তো ইটো মানে কৃতিকাবাক লগ পাম এক্সাইটমেণ্টেই বেলেগ আৰু মই আহি কিনে চিধা সিহঁতৰ ঘৰতে সোমালোঁ আৰু ভাতটো ঠিকছে খাই ল'লোঁ তাৰপিছত মানে কি শোভাযাত্ৰাটো ৰাতিপুৱা একদম আহিব নোৱাৰিলোঁ জেগাত মানে ভিডিঅ'টো জেগাত নহ'ল মানে কিন্তু হ'লেও পিছত থুলমূলকৈ সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ চ' আপোনালোকক কেনেকুৱা লাগিলে সেইটো জনাব তাৰপিছত আজিৰ যি কাৰ্যসূচী মানে মই থকা পৰ্যন্তলৈকে যি কাৰ্যসূচী হ'ল আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰোঁ এতিয়া বৰ্তমান দিনৰ ভাগৰ যিখিনি আছিলে সেইখিনি সামৰণি মৰা হ'ল আৰু এতিয়া ৰাতিৰ যি আখৰা যি প্ৰগ্ৰাম হ'ব কৰম ৰজাৰ কাহিনী যি শুনাব সেই পৰম্পৰাগতভাৱে সেইবোৰ একদম গোটেই ৰাতি চলিব গোটেই ৰাতি চবেই নাচিব বাগিব ফূৰ্তি কৰিব এনজয় কৰিব কিন্তু মই ৰাতি চাগে মোৰ শৰীৰটো একদম অকণমান অসুস্থ হৈ আছে বুলি কৈছিলোঁ আপোনালোকক ৰাতিপুৱা আহোঁতে চ' ৰাতি মই ইয়াত এটেণ্ড হ'ব নোৱাৰোঁ কিন্তু অহা কাইলৈ সেইটো শৰীৰৰ ওপৰত ডিপেণ্ড কৰিব অহা কাইলৈ আহিবলৈ কৈ আছে অহা কাইলৈও প্ৰগ্ৰামবোৰ আছে কালি লাষ্ট ডে হয় ত' গতিকে সেইটো মোৰ ঘৰত গৈ তাৰপিছতহে মই সেইটো ক'ব পাৰিম চ' আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে গাইজ প্লিজ জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফেচবুক পেজটো ফ'ল' কৰি দিব আশা কৰিছোঁ ভিডিঅ'বোৰ আপোনালোকে মৰমেৰে আদৰি ল'ব চ' আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ থেংক ইউ বাই বাই